নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বামীৰ ভাল সময় অহাৰ আগতে পত্নীয়ে কৰে এই 4টা ভাল কাম যাৰ দ্বাৰা স্বামী পলকতে ধনবান হৈ পৰে ব্যৱসায় বহুগুণে উন্নতি হয় তেনে স্বামী ধনী হোৱাত কোনেও বাধা দিব নোৱাৰে এগৰাকী নাৰীয়ে ইচ্ছা কৰিলে এজন পুৰুষক বৰবাদ কৰি দিব পাৰে অথবা এজন পুৰুষক ভিখাৰীৰ পৰা ৰজাও বনাই দিব পাৰে এগৰাকী নাৰীয়ে এখন ঘৰ ধৰি থাকে এনে ক্ষেত্ৰত এগৰাকী নাৰীয়ে যদি হঠাতে এই 4টা কাম কৰিবলৈ লয় তেনে তেওঁৰ স্বামী ভাগ্যৱান হৈ পৰে মা লক্ষ্মী স্বয়ং তেনে ঘৰত বাস কৰে ধন সম্পত্তি টকা পইচা চম্বুকৰ দৰে আকৰ্ষিত হয় সেই ঘৰলৈ তেনে আহক জানো ইয়াৰ বিষয়ে সবিশেষ প্ৰথমে যি মহিলাই হঠাতে ৰাতিপুৱা সূৰ্যোদয়ৰ আগতেই উঠিবলৈ লয় ঘৰ চাফচিকুণত তেওঁৰ ৰুচি বাঢ়ে দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ লয় তেনে মহিলাই ঈশ্বৰৰ কৃপাপ্ৰাপ্ত কৰে আৰু তেনে মহিলাৰ স্বামীয়ে যিকোনো কাম কৰিলেই সফলতা প্ৰাপ্ত কৰে কিয়নো এনে লোকৰ লগত স্বয়ং মা লক্ষ্মী থাকে দ্বিতীয়তে হঠাতে ঈশ্বৰৰ প্ৰতি আস্থা ৰুচি বাঢ়ি যোৱা ধাৰ্মিক মান্যতা অনুসৰি যেতিয়া কোনো নাৰী প্ৰকৃত মনেৰে পূজা পাঠত লীন হৈ পৰে তেনে মহিলাই সমস্ত দেৱী দেৱতাৰ কৃপাপ্ৰাপ্ত কৰি লয় এনে মহিলাৰ লগত স্বয়ং মহালক্ষ্মী থাকে এনে নাৰীৰ প্ৰতি পলকতে ধনেৰে মালামাল হৈ পৰে তেওঁৰ বেপাৰ বাণিজ্য বহুগুণ বাঢ়ি যায় তৃতীয়তে হঠাতে যি মহিলাই জ্যেষ্ঠজনৰ মান সন্মান কৰিবলৈ লয় মুখেৰে মিঠা ক'বলৈ লয় এনেকৈ মিঠা কথা কোৱা নাৰী মানুহৰ প্ৰিয়পাত্ৰ হৈ পৰে তেনে নাৰীৰ হৃদয়ত মমতাৰ বাস হয় তেনে ক্ষেত্ৰত এনে নাৰীৰ পতিয়ে বহুতো শিখৰলৈ অৱস্থান কৰে চতুৰ্থতে যি নাৰীৰ ইচ্ছা হঠাতে সীমিত হৈ পৰে সেই ক্ষণতে তেনে ঘৰত মহালক্ষ্মীৰ বাস হয় আৰু এনে নাৰী স্বামী ধন টকা পইচা মান সন্মানেৰে সমাজত উচ্চ স্থান প্ৰাপ্ত কৰে বন্ধু-বান্ধৱীসকল এয়া আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব